আসসালামু গাইস, কি খবর আপনাদের? খবর নিশ্চয় ভাল। তো বলক আমি ভিডিওটো আরম্ভ করব। তো খাসি দুটা বিক্রি করে দিম, তার কারণে পেট ভৰাই খুৱাই আছো সিহঁতক। সিহঁতে খাই আছে, চাপৰ খাই আছে। খোৱা শেষ হোৱাৰ পিছত সিহঁতক বজাৰত লৈ যাম। তো আপোনালোকে ভিডিওটো চাই থাকক। বজাৰত আহি গৈছো আমি, লৈ থিয় হৈ আছো সিহঁতক লৈ পিনে। চাওক মানুহ, তো আমাৰ ৰূপহী হয়, ৰূপহী ছাগলী বজাৰ। চাওক কিমান মানুহ, সকলোৱে ছাগলী, খাচী, পঠা ছাগল সকলোৱে লৈ পিনে থিয় হৈ আছে। তো আমিও দুটা লৈ পিনে থিয় হৈছোঁ। তো ফাইনেলি বিক্ৰী কৰি দিলোঁ দুটা 6,600 টকাকৈ বিক্ৰী কৰিলোঁ। তো সেই ভিডিওটো আপোনালোকৰ ভিডিওটো কৰিবলৈ মই পাহৰি গৈছিলোঁ, যাৰ কাৰণে দেখুৱাব পৰা নাই। দুটা 6,500 টকা